আসসালামু আলাইকুম স্বাগতম জনাইছো মোৰ এই অন্য ভিডিঅ'লৈ আশা কৰিছো সকলো ভালে আছে যোনে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাইডতে থকা বেল আইকনটো টিপি দিব আজি ভিডিঅ'টো আৰম্ভ কৰিছো দোকানৰ পৰাই কাৰণটো হৈছে আম্মা আব্বাহত নাই সেইকাৰণে মই দোকানতে আহিছো আৰু ক'লেনো গ'ল কি কথা কি বতৰা ভিডিঅ'টো আগলৈ চালে গম পাব তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মানুহ যে ক'ৰবালৈ যাবলৈ থাকিলে কিমান যে কাম নোলায় বস্তু বাহনি সামৰা পা লৈ বস্তু বাহনি যোগাৰ কৰা পা লৈ কামৰ যেন অন্তৰে নাই ময়ো সন্ধিয়াৰ চাহকাপ যোগাৰ কৰি লৈ বনাই আছিলোঁ এটা কেকটো হোৱাত ভাবিলোঁ কেকটো উলিয়াই প্লেট এখনতে থৈ লওঁ নহ'লে পিছত আকৌ বেছি দেৰি থাকি গ'লে ওলোৱাত অসুবিধা হয় তাকে প্লেটত ধুনীয়াকৈ কেকটো উলিয়াই থৈ ল'লোঁ আৰু চাওকচোন কেকটো বৰ ধুনীয়াকৈ ফুলিছে আমাৰ এইফালে কাপোৰ কানি পেকিং কৰাত ব্যস্ত ক'ল যাব ন আম্মা সেইকাৰণে পুৰা কাপোৰ কানি পেক কৰি লৈছে ট্ৰলিত এক ট্ৰলি লগতে আকৌ সুনিতাকো লৈ লৈছে দেই সুনিতাক এৰি থৈ যোৱা নাই সুনিতাক লগত লৈ লৈছে ৰাস্তাটো নহ'লে অকলশৰীয়া অনুভৱ হ'ব যে গম পালেই নহয় তেনেহ'লে আম্মাহঁত যাব গুৱাহাটীলৈ বুলি তাকে তেওঁলোকো কাপোৰ কানি পেকিং কৰি আছে মই আকৌ পাকঘৰলৈ আহি দৌৰাদৌৰিকৈ বনোৱা সিজোৱাকণো কৰি লৈছোঁ যিহেতু গাড়ীও আছে সোনকালে ওলাই মেলি যাব লাগিব ভাবিলোঁ বনোৱা কোনোৱাকণো সোনকালে কৰি আজৰি কৰি দিওঁ আৰু এয়া হৈ গ'ল বনাই মেলি আবাই আকৌ ফালে কাপোৰ পেকিং কৰি আছে ক'ৰবালৈ যেন যোৱাৰ আগমুহূৰ্তলৈকে কাপোৰ কানি সামৰি যেন শেষেই নহয় তাৰ মাজতে আকৌ বুজাইও আছে যে এনেকৈ কৰিবা তেনেকৈ কৰিবা মাক বাপেকেও যে ক'ৰবালৈ গ'লে ল'ৰা ছোৱালীক এৰি থৈ গ'লে চিন্তাৰ যেন অন্তই নাই আৰু এয়া বেটিও অকণমানকৈ আমনি কৰি আছিলে আম্মা আব্বাহঁতো এয়া যাবলৈ ওলালে তেওঁলোক গুচি যোৱাৰ পিছত ঘৰখন যে একেবাৰে খালীয়ে হৈ পৰিলে পিছদিনা আকৌ পেহীয়ে ফোন কৰিলে যে দাদাহঁতো আহিছে লগে ভাগে এসাঁজ খাওঁ দৌৰাদৌৰিকৈ আকৌ ওলাই গ'লোঁ পেহীহঁতৰ ঘৰলৈ বুলি গৈ পাই এয়া বেটি উঠি গ'ল জেঠাইকৰ কোচত গৈ পাই দেখিলোঁগৈ আকৌ সকলোৱে খাবলৈ ল'লেই মানে আমাৰ যোৱা অকণমান দেৰিয়ে হ'ল সকলোৰে লগত কথা বতৰা পাতিলোঁ এইফালে আকৌ বাচ্ছা পাৰ্টি তেওঁলোকৰ খেল ধেমালিত ব্যস্ত ইজনী এজনীক পালে যে সিহঁতক একোৱেই নালাগে সিহঁতে লাগি গ'ল সিহঁতৰ খেল ধেমালিত পিছফালে গৈ আকৌ দেখিলোঁ খুৰীহঁত বহি আছে জুইৰ ওচৰতে ঠাণ্ডা দিন আৰু তাতে জুই ক'বই নালাগে আৰু তেওঁলোকৰ লগতে বহি কথা বতৰাও পাতি ল'লোঁ যিহেতু বহুত দিনৰ মূৰত লগ পাইছোঁ খুৰীহঁতক কথা বতৰা পাতি মেলি লৈ ভিতৰলৈ আহিলোঁ ভিতৰলৈ আহি পাই আকৌ দেখিলোঁ এয়া পেহী আৰু বৰমাও কথা পাতি আছে তেওঁলোকৰ লগতে অলপ সময় এনেকৈ কথা বতৰা পাতি লৈ মেইন কামটো কৰি লওঁ আকৌ যিটো কাৰণে আহিছিলোঁ খোৱা বোৱাটো আকৌ তাকে খাই বৈ মেলি ল'লোঁ কেতিয়াবা মাজে সময় এনেকৈ লগে ভাগে খালে বৰ ভাল লাগে যিহেতু এটা পিকনিকৰ বতৰ সকলো ব্যস্ত পিকনিক খোৱাত আমি ভাবিলোঁ এনেকৈ লগে ভাগে এসাঁজ খাওঁচোন মাজে সময় এনেকৈ খালে বৰ ভাল লাগে দাদীকো মাত লগাই লৈ লগতে সকলোকে মাত লগাই লৈ ঘৰলৈ বুলি উভতি আহিব ল'লোঁ তেনেহ'লে আজিলৈ আহিছোঁ বাই আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত ধন্যবাদ